হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত মই ইনজামুল। নমস্কাৰ। তো এই ভিডিঅ'টো মই স্পেচিয়েলি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰী বা মোৰ ভাইটি ভণ্টিসকলৰ কাৰণে বনাইছোঁ। মানে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া মানে এইটো সপ্তাহৰ ভিতৰতে মানে উচ্চ মাধ্যমিক শিক্ষাৰ কাৰণে এখন মহাবিদ্যালয়লৈ নামভৰ্তিৰ কাৰণে যাব। তো নামভৰ্তিৰ কাৰণে যাওঁতে নামভৰ্তিৰ আগত ছাত্ৰ ছাত্ৰীসকলে এটা শাখা মানে বাছি ল'ব লাগিব। তিনিটা শাখা আছেতো, বাণিজ্য শাখা, কলা শাখা আৰু বিজ্ঞান শাখা। এই তিনিটা শাখাৰ ভিতৰত এটা শাখা বাছি ল'ব লাগিব। তো মই ভাবোঁ এই শাখাটো বাছি লোৱাৰ আগত মানে ছাত্ৰ ছাত্ৰীসকলে নিজকে মানে মানে হাজাৰবাৰ যাতে সোধে। মানে মই ভাবোঁ এই শাখাটোৱে মানে আমাৰ জীৱনৰ মানে টাৰ্ণিং পইণ্ট। কাৰণ মই এতিয়া এটা শাখা লৈ কিনে মই হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ, তাৰপিছত যদি মই আৰ্টছ লৈছিলোঁ মই BA পঢ়িম, ছায়েন্স লৈছিলোঁ BSc পঢ়িম, আৰু যদি কমাৰ্চ লৈছিলোঁ BCom পঢ়িম। আকৌ তাৰপিছত ষ্টেপ বাই ষ্টেপ প্ৰচেছটো হৈ যাব। তো তোমালোকে এই শাখাটোৰ লগত মানে এই শাখাটোৰ লগতে জড়িত হৈ থাকিব লাগিব গোটেই জীৱনটো। চ' এই শাখাটো তোমালোকে মানে চইচ কৰোঁতে বহুত সাৱধান হ'ব লাগিব। তো মই লক্ষ্য কৰিছোঁ মোৰ সময়ত যেতিয়া মানে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ, তেতিয়া মই মহাবিদ্যালয়ত যাব লগা হৈছিল। তেতিয়া মোৰ শাখাটো মানে বাছি লওঁতে মানে অলপ মানে দিগদাৰী হৈছিল। মানে কেনেকুৱা দিগদাৰ মানে এজন ল'ৰাই যদি মানে 80% যদি মানে টাৰ্গেট কৰি কিনে যদি HLC মানে 80% পাইছে বা 80+ পাইছে, তো সেই ল'ৰাজনে মানে কমাৰ্চ বা ছায়েন্সত যাব। তো আমি হ'লোঁ মানে মিডিয়াম ৰেঞ্জৰ মানে ল'ৰা, মানে এই 50 পৰা 70বোৰ যে মানে এই মানে ভিতৰৰ ল'ৰাবোৰে মানে 50% পৰা 70% ভিতৰৰ ল'ৰা ছোৱালীবোৰ মানে বহুত প্ৰব্লেমত পৰে। মানে প্ৰব্লেম মানে কেনেকুৱা, যেতিয়া মানে ষ্ট্ৰীমটো মানে চইচ কৰা হয় তেতিয়া মানে নিজে একো ক'ব নোৱাৰে যে মই ছায়েন্স ল'ম। ঘৰৰ মানুহে ক'ব তই ছায়েন্স ল, তই ৰিজাল্ট কি কৰিলি, কিবা কিবি মানে বহুত বকিব। আৰু ঘৰৰ মানুহে যেতিয়া চইচ কৰি দিব তেতিয়া মানে অসমৰ প্ৰায় মই মানে লক্ষ্য কৰিছোঁ যে মোৰতো নিজৰ মনৰ মানে কথা, মানে নিজৰ মনৰ ভাৱ, মানে অসমৰ মানে 50 to 60% মাক দেউতাকে মানে নিজৰ ল'ৰা বা ছোৱালীজনীক ষ্ট্ৰীমটো চইচ কৰি দিয়াৰ আগত মানে ঘৰৰ ওচৰৰ ল'ৰা ছোৱালী বা মানে এই নিজৰ ল'ৰা বা ছোৱালীজনীৰ মানে বন্ধু বান্ধৱীয়ে কি লৈছে, কি শাখাটো লৈছে, সেই শাখাটোৰ লগত কম্পেয়াৰ কৰি কিনে ল'ৰা বা ছোৱালীজনীক শাখাটো বাছি দিয়ে। তো মানে যিবোৰ মানে 50 পৰা 70% ভিতৰত থাকে সিহঁতে মানে বহুত একো নকয়, কাৰণ মানে সিহঁতে ভাবিয়ে ল'লেতো মানে ৰিজাল্টটো ইমান এটা ভাল নহ'ল, মানে ভবামতে নহ'ল। কিন্তু হৈছে মেট্ৰিকৰ ৰিজাল্টটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, মই আগৰ ভিডিঅ'ত কৈছোঁ। কিন্তু মানে ভাৱধাৰাটো তেনেকুৱা মানে ওচৰত বহুত ভাল ৰিজাল্ট কৰে সেইকাৰণে। তো তেতিয়া মানে মাক দেউতাকে মানে ওচৰৰ ল'ৰা ছোৱালীজনী যেতিয়া তুলনা কৰি যেতিয়া শাখাটো বাছি দিয়ে, তেতিয়া মানে ল'ৰা বা ছোৱালীজনী নিজৰ ল'ৰা বা ছোৱালীজনীয়ে মানে বহুত প্ৰব্লেমত পৰে। মানে কেনেকুৱা প্ৰব্লেমত পৰে, ল'ৰাজনে যদি মেথছত যদি 70 পায়, তেতিয়া মাক দেউতাকে ভাবিব যে মেথছত ভাল, মই ইয়াক ছায়েন্সত দিম। কিন্তু ল'ৰা এজনেহে জানে মই মেথছত 70 কেনেকৈ পালোঁ। হয়তো ল'ৰাজনে সেই অংককেইটাই চাই গৈছিল আৰু সেই অংককেইটাই পৰীক্ষাত আহি গ'ল, লিখি দিলে। সি কিন্তু বছৰটো মেথছ পঢ়াই নাই বা ইমান এটা বুজি নাপালে ভালকৈ, কিন্তু 70 পাই গ'ল। তো এনেকৈ কেনেকৈ হ'ব, মানে তাক যদি ছায়েন্সত দিয়া হয় সি মানে অলপ অসুবিধা হ'ব। সি যদি ভালকৈ পঢ়ে তেতিয়া অসুবিধা নাপায়, বা যদি কষ্ট কৰে চব কামেই কৰিব পাৰি। তো সিহঁতে মানে কষ্ট কৰিলে সেইটো মানে কেৰি কৰিব পাৰে, কিন্তু কিছুমানে নোৱাৰে। চ' মই ভাবোঁ মানে ষ্ট্ৰীম চইচ কৰাটো মানে নিজৰ ওপৰত ডিপেণ্ড থাকিব লাগে। মানে তুমি নিজে ক'ব লাগিব, তোমাক কৈছোঁ মই, তুমি নিজে ক'ব লাগিব মা দেউতাক যে মই ছায়েন্স ল'ম বা কমাৰ্চ ল'ম বা আৰ্টছ ল'ম। তুমি নিজে বুজি পোৱা যে তুমি কিমান পাৰা, বা তুমি কোনটো ছাবজেক্টত তুমি বেছি ভাল পোৱা, কোনটো ছাবজেক্টৰ লগত তোমাৰ মানে জড়িত থাকি ভাল লাগে, বহুত টাইম মানে তুমি সেই ছাবজেক্টৰ লগত লাগি থাকিব পাৰা। চ' তুমি মা দেউতাক ক'ব লাগিব যে মই আৰ্টছ ল'ম, মানে মই আৰু জীৱনত মানে এনেকুৱা কৰিম, কৈ কিনে তুমি মানে শাখাটো বাছি লোৱা। কিন্তু তোমালোকে মানে বেলেগৰ কথা শুনি বেলেগৰ ঘৰত আহি শাখাটো বাছি নল'বা, নহ'লে পিছত বহুত বিপদত পৰিবা। এই ভিডিঅ'টো বনোৱাৰ মোৰ লক্ষ্য এটাই, বা উদ্দেশ্য এটাই, যে মানে মই বহুত দেখা পাইছোঁ বা মোৰ লগতো হৈছে বুলি মই নকওঁ বাৰু, মানে মোৰ ফ্ৰেণ্ডবোৰৰ মানে দেখা পাইছোঁ যে কিছুমানে মানে কৈছে যে মই আৰ্টছ ল'লোঁ, মই ছায়েন্স ল'ব লাগিছিল। আকৌ কেইটামানে কৈছে যে মই কমাৰ্চ ল'লোঁ, মই আৰ্টছ ল'ব লাগিছিল।
তো সিহঁতে ভুল কৰিছিল, সেইটো ভুল যাতে তোমালোকে নকৰা, কাৰণ সেইটো ভুল কৰিলে আকৌ তোমালোকে শুধৰাব পাৰিবা, আকৌ তোমালোকে ফাৰ্ষ্ট ইয়েৰৰ পৰা আকৌ তোমালোকে পঢ়িবলৈ আকৌ 2 বছৰ আকৌ তোমাৰ এনেই যাব। চ' তোমালোকে এতিয়া তোমালোকে মহাবিদ্যালয়ত যোৱাৰ আগতে মানে তোমালোকে ভালকৈ থিৰাং কৰি লোৱা, নিজকে সোধা, মানে তুমি ফ্ৰী হৈ লোৱা, এটা ৰুমত সোমাই লোৱা আৰু নিজকে নিজে প্ৰশ্ন কৰা যে মই কোনটো শাখা ল'লে মই মানে কেৰি কৰিব পাৰিম। চ' ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।